তো মোৰ ভিডিঅ' বনাই আছে এইটো বহি পিনি ইয়াত এই যে নিচলা পিছলাকৈ বহি আছে মই এইফালে কেমেৰা ৰেকৰ্ডিং কৰিছোঁ সি এইফালে মোবাইলত মোক ৰেকৰ্ডিং কৰি আছে Hey friends, good morning. তো এতিয়া বাজিছে 6:15 তো পথাৰলৈ গৈ আছোঁ এতিয়া এইটো হ'ল কি স্কুটি লৈ লৈছে মই স্কুল লৈ লৈছোঁ তো নিচা আগত ট্ৰেক্টৰ লৈ গ'ল এতিয়া পথাৰ এই বছ এতিয়া পথাৰ পামগৈ ৰাস্তা পথালি কঠীয়া পৰা উৎসৱ DSLR পাইছিলি পাৰি এইটোত ভাল হয় মাৰিবলৈ মানে ধৰি লওক তই 3 কপি 4 কপিটো হেৰি কৰিব পৰা অৱস্থাত থাকে একেলগে ফটো মাৰিব পৰা এই দীপে ট্ৰেক্টৰ চকা নট বদলি কৰিছে তো আজি কঠীয়াপাত মেইন মানুহ দীপ ফুকন তো আগলৈ চাই এতিয়া আহিলোঁ পথাৰ গৈ আছোঁ কোৰ দেখিছে তো আগত গৈ আছে দীপ লাহনী মেন তো ইফালে নিচাক ট্ৰেক্টৰ নমাই থৈ আহিলোঁ নিচাই অকণমান দূৰ ঘূৰি পিনি আহিব লাগিব ট্ৰেক্টৰ লৈ পিনি তো আমি অলপ শ্বৰ্টকাট দি পিনি এইফালে আহিছোঁ তো আগলৈ চাই থাকক ঐ হাঁহৰ পেটু বহলা পেটু বিহু গ'লে খাবি পকটো তই বুৰ্বকটো গোটেই এইফালে ঘূৰি আহিছ বহুত দূৰ আছে লং ড্ৰাইভ মাৰিব পাৰিবি নাই পাইপলাইন সোমাই আছে নেকি তাত তলত কোন দেখাই দি গৈছিলে তো ইয়াৰ তলত বোলে ONGC পাইপলাইন আছে এইডোখৰত আমি যিডোখৰ খোজকাঢ়ি আছোঁ এতিয়া আৰু এইডোখৰতে এটা নতুনকৈ ডিল চাইট এটা বহিব ইয়াত আৰু 2 দিনমানৰ পিছতে বহিব আৰু আকৌ কেতিয়াবা আহিলে দেখি পাম চাগে বনাই থকা ধৰি লওক এয়া নিচা আহি আছে ট্ৰেক্টৰ লৈ তো এতিয়া পথাৰত এতিয়া পানী সিঁচা কাম চলি আছে দীপে পানী সিঁচি আছে মই অলপ চুক কোনবোৰ কৰি দিলোঁ মই বাহিৰলৈ ওলাই আহিছোঁ পানী সিঁচিবৰ কাৰণে এতিয়া বৰ্তমান সি সিঁচি আছে পানী সিঁচি আছে তো মই যাওঁ এতিয়া নলা এটা খান্দি দিওঁগৈ তো পানীখিনি বৈ যাবলৈ এয়া নিচাই সাৰ দিছে কঠীয়ানিত এইফালে বেছি সাৰ দিয়ে আমাৰফালেতো দিয়া নহয় বাৰু তেনেকৈ তো মই মূৰ টানিলোঁ এতিয়া অলপ আগত মূৰ টানি একদম পূৰা ভাগৰ লৈছে একদম অৱস্থাটো চব গোটেই ওপৰৰ তললৈকে বোকা ট্ৰেক্টৰে হাল বালোঁ মূৰ টানিলোঁ পূৰা ভাগৰ লাগিছে চব লাও দুপাতি খাই দিলেহে যদি অকণমান ভাল লাগিব এই নিচাক কৈছোঁ লাও দুপাতি বোলো ঘৰত ফোন কৰি লাও এবটলমান ঘৰৰ বোলো ফোন কৰি মঙাই দিয়ক নিচা দিয়ক এইটো দ্বীপ এইটো কোচ কামৰ মানুহ নহয় পথাৰলৈ আহিলে তাত ভৰিত বোকা অকণ নাই আকৌ
ইয়াতে আজি প্ৰথম পথাৰত নামিছোঁ, তাৰপিছত আকৌ ঘৰত আছেই। এতিয়া নিচাই মোৰ জানিছে। পানী নিচি দেবি। ৰ'দে ধান সিঁচিছে তো কঠীয়া সিঁচিব লৈছোঁ। চাই থাকক। মই সিঁচি নাই পোৱা বুলি ক'বলৈ আহিলে আকৌ। মই সিঁচি নাই পোৱা। ধানকে গছকিবি এতিয়া, তলত ধান পৰি আছে, নাই দেখা নেকি? পথাৰত নামি থকা আমেজটোৱে বেলেগ। তো কঠীয়া সিঁচি হৈ গ'ল আৰু এতিয়া ঘৰ যাব লৈছোঁ। তো নিচাই ইয়াত হাল বাব, এতিয়া যাব লৈছোঁ। এডোখৰ বৰ আন্ধা লাগিছে, ৰ'দ মোৱা হোৱা নাই যে। তো ইয়াত নিচাই এইটো হাল বাইছে। তো পথাৰত হাল বাই পিনি তেওঁ যাব, আমি এডোখৰ আগবাঢ়ি দিওঁ, আমি অলপ ওলাই দিওঁ। মাটি চাকি খলিতা নিজেইনো লৈ ললিতা, থান ঘৰতে জ্বলাইছিলি অ' চাকিতি, নহৰীয়াতে পৰিছিলো যেতিয়া। অ' বেজি আৰু বতিয়া নিজেইনো লৈ ললিতা, গাতে চিলাই দিছিলি মোক কামিজৰ, জেলেপ কেইটা ফাটিছিলে যেতিয়া। কেবি খালা এটা ন? কষ্ট কৰিছোঁ 10 কম। তই কি কৰিলি চাওঁ, হাতত বোকা অকণমান নাই। চাওঁ এইজনক চাওকচোন আপুনি, আপোনালোকে হাতত বোকা অকণমান নাই, পথাৰলৈ আহিছে আৰু। আমি পথাৰৰ পৰা আহি ঘৰ পালোঁ। এইবোৰ গাড়ী ছোৱালী আকৌ শুই দিছে এতিয়া। চৰি মই নামিছিলোঁ তোক গাড়ী ক'বলৈ কাৰণে। তো আমি দীপে মই এতিয়া গাড়ী লৈ যাম এতিয়া লৈ। ক'ত যাম এইবোৰ কিতাপ চিতাপ নপঢ়ে, এতিয়া শুই দিছে 10টা বজাত। গাধ চব। তো ফাইনেলি ঘৰ পালোহি। তো এতিয়া গা চা ধুম, গা চা ধুই ভাত পানী খাম, ভাত পানী খাই মেলি ভাত পানী খাই মেলি ঘৰলৈ যাম। গাধ। তো ফাইনেলি মই পথাৰৰ পৰা আহিলোঁ। পথাৰৰ পৰা আহি এতিয়া গা পা ধুলোঁ, নতুন গা পা ধুই এতিয়া আপাই ভাত বাঢ়িছে। তো ভাত খাবলৈ যাম এতিয়া। ফ্ৰেণ্ডছ এতিয়া বাজিলে আপোনাৰ 8:41। তো দেখিছে। তো কেছটো কি হ'ল কি, মই পথাৰৰ পৰা আহি গা চা ধুই ভাত পানী খাই মানে শুই দিলোঁ। পিছবেলা উঠিলোঁ। পিছবেলা উঠি পিনি কিন্তু কাৰেণ্টটো নাছিলে ঘৰত। তো কাৰেণ্টটো অলপ আগত আহিছে, কিন্তু তথাপিও এতিয়া ভল্টেজটো কমটিয়ে আছে। তো আজি ব্লগটো বছ ইমানটা সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো মোৰ ভিডিঅ' বনাই আছে এইটো বহি পিনি ইয়াত, এই যে নিচলা পিছলাকৈ বহি আছে। মই এইফালে কেমেৰা ৰেকৰ্ডিং কৰিছোঁ, সি এইফালে মোবাইলত মোক ৰেকৰ্ডিং কৰি আছে। তো একো নাই, এইবোৰ হৈ থাকে। তো
ঠিক আছে আজিলৈ বাই বাই। আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। ভিডিঅ' চাই থাকিব তো থেংক ইউ বাই বাই।